খবৰ কেনেকুৱা সবৰে খবৰ ভাল সবকে কাৰ্ডম গৰম লাগিছে নেকি অলপ গৰম হৈ আছে হয় নে নহয় আপোনালোকৰ ভাল নমস্কাৰ আপোনালোক বহক আজিৰ সভাত আমাৰ মাজত উপস্থিত কাৰ্বি আলং অটোনমাস কাউন্সিলৰ সিএম ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া আমাৰ হৰেন সিং বে ডাঙৰীয়া অমৰ সিং টিসু ডাঙৰীয়া অৰূপ কুমাৰ শৰ্মা ডাঙৰীয়া ৰদীপ ৰংহাং ডাঙৰীয়া ৰূপ সিং তেৰং ডাঙৰীয়া ৰঞ্জন বৰা ডাঙৰীয়া অৰুণ মেধি ডাঙৰীয়া অৰুণ তেৰং ডাঙৰীয়া মংগল সিং টিমুং ডাঙৰীয়া মাছলাই ডাঙৰীয়া প্ৰভাত তাৰু ডাঙৰীয়া ৰীনা তেৰাংপি ডাঙৰীয়া পৱন কুমাৰ ডাঙৰীয়া হেড সিং ৰংফাৰ ডাঙৰীয়া অভিজিত ক্ৰ ডাঙৰীয়া লংবিশন বে ডাঙৰীয়া আইসকল দেউতাসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল মই দেখিছো আজি বহুত গৰম হৈ আছে বাহিৰতো গৰম ভিতৰতো গৰম তথাপিতো ইয়াত আপোনালোক ধুনীয়াকৈ বহি আছে মই আপোনালোকক বহুত ধন্যবাদ জনাইছো বহুত ধন্যবাদ জনাইছো মোদীজি জিকিবনে নাই মোদীজিক ভোট দিবনে নাই দিব মোদীজিক কেনেকে ভোট দিম আমি পদুম ফুলৰ ছবিত ভোট দিম হয় নে নহয় আৰু মোদীজিক প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে আমি কাক এমপিত ভোট দিব লাগিব অমৰ সিং টিসুক আমি যেতিয়া ভোট দিম তেতিয়া আমি ইয়াতে মোদীজিক প্ৰধানমন্ত্ৰী পাতিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে আমাৰ ওয়েস্ট কাৰ্বি আলং আগতে এটা এসেম্বলি সিট আছিলে বৈঠালাংছু বিধানসভাৰ সিট আছিলে এইবাৰ মোদীজিয়ে ওয়েস্ট কাৰ্বি আলঙত এটা এমএলএ সিটৰ জাগাত দুটা এমএলএ সিট কৰি দিলে এটা আমৰি এটা বৈঠালাংছু কাৰ্বি আলঙৰ মানুহে কোনো আন্দোলনো কৰা নাই একো কৰা নাই নিজে নিজে মোদীজিয়ে আপোনালোকক এটা এসেম্বলি সিট আপোনালোকক দি দিলে 2026ত ওয়েস্ট কাৰ্বি আলঙত আগত এটা এমএলএ আছিল এতিয়া আমাৰ দুজন এমএলএ আমি ওয়েস্ট কাৰ্বি আলঙৰ পৰা দিব পাৰিম ইষ্ট কাৰ্বি আলং বোকাজান ডিফু হাওৰাঘাট ওয়েষ্টত বৈঠালাংছু আৰু আমৰি অৰ্থাৎ কাৰ্বি আলঙত এতিয়া 5 জন এমএলএ হ'ব হাফলঙত এজন টোটেল আমাৰ 6 জন এমএলএ লৈ ডিফু পাৰ্লিমেন্টাৰী সিট ইয়াতে কোন উঠিছে কাঠাৰ ডাঙৰীয়া উঠিছে জয়ৰাম ইংলেং উঠিছে অমৰ সিং টিসু উঠিছে ঠিক আছে এতিয়া আপোনালোকে জানে যে ডিফুত কাৰ সৰকাৰ চলি আছে কাৰ সৰকাৰ আছে বিজেপি দিসপুৰত কাৰ সৰকাৰ চলি আছে বিজেপি দিল্লীত প্ৰধানমন্ত্ৰী কোন হ'ব কাঠাৰ পাৰ্টিয়ে দিল্লীত সৰকাৰ কৰিব পাৰিব নেকি কাঠাৰ পাৰ্টিয়ে দিসপুৰত সৰকাৰ কৰিব পাৰিব নেকি কাঠাৰ পাৰ্টিয়ে ডিফুত সৰকাৰ কৰিব পাৰিব নেকি যদি দিল্লীতো সৰকাৰ নাই দিসপুৰতো সৰকাৰ নাই ডিফুতো সৰকাৰ নাই কাঠাৰে আমাক কি কৰি দিব আমি গৰুটোক দানা খুৱাই আছো গাখীৰটো নুলাবই হয় নহয় গৰু দানা খাব কিন্তু গাখীৰ নুলাব কিয় নুলাব ইন্ডিপেন্ডেন্ট পাৰ্টিটো কতো সৰকাৰ নহয় সৰকাৰ হলে বিজেপিৰ হ'ব মোদীজিৰ সৰকাৰ হ'ব কাৰ্বি আলঙৰ আমি ডেভেলপমেন্ট কৰিব লাগিব আজি আপোনালোকে চক মই অলপ আগতে হাওৰা ঘাটত আছিলো আগতে হাওৰা ঘাটৰ পৰা আমি যদি খেৰণী আহিব লাগে আমাৰ ৰাস্তাৰ কি অৱস্থা আছিল
এতিয়া আপোনালোকে দেখিছে হাওৰা ঘাটৰ পৰা খেৰণীলৈকে আমি কিমান ধুনীয়া ৰাস্তা নিৰ্মাণ কৰিছো আপোনালোকে বাহিৰত ওলাই গলেই দেখা পাব পাৰে যেতিয়া কাউন্সিলৰ ইলেকশ্যন হৈছিল তেতিয়া আমি ৰাইজক কৈছিলো যে ৰজা গাঁৱৰ পৰা মই আমছৈলৈ ৰাস্তাটো বনাই দিম ৰাইজক মই কৈছিলো যে খেৰণী চাৰিআলিৰ পৰা লামচাখাঙলৈকে আমি ৰাস্তা বনাই দিম সেইটো ৰাস্তাও হৈ গল হামৰেনৰ পৰা ডংকামকাম হাওৰা ঘাট তিনিআলি আৰু আমি কত নতুন ৰাস্তা দিলো খেৰণীৰ পৰা জিৰিকিন্দাং তাৰ মানে আজি কাউন্সিলৰ ইলেকশ্যনৰ পিছত আপোনালোকৰ কাউন্সিল ইলেকশ্যন হোৱা 1.5 বছৰ হৈছে 1.5 বছৰত নতুন ৰাস্তা আমি কি স্যাংচন কৰিলো প্ৰভাত তাৰুটাতে মই কেম্পেইনত গৈছিলো ৰাইজে কৈছিলে যে ৰজা গাঁৱৰ পৰা আমৰি বনাই দিও আমছৈ হৈ গল তাৰ পিছত খেৰণীৰ পৰা লামচাখাং হামৰেনৰ পৰা ডংকামকাং হৈ হাওৰা ঘাট ডিফুত যাবৰ কাৰণে আপোনালোকৰ ইজি হৈ যাব অসমমালা ৰাস্তা আৰু খেৰণীৰ পৰা জিৰিকিন্দাং এই ৰাস্তা আমি স্যাংচন কৰি দিলো এপ্ৰুভ হৈ গল কন্ট্ৰাক্টৰ হৈ গল কামো আৰম্ভ হৈ গল আজি আমি কিয় কৰিব পাৰিছো কাৰণ দিল্লীত মোদীৰ চৰকাৰ দিছপুৰত বিজেপিৰ চৰকাৰ আৰু ডিফুত তুলিৰাম ৰংহাঙৰ চৰকাৰ তিনি জাগাত বিজেপিৰ চৰকাৰ থকা কাৰণে আজি কাৰ্বি আলঙত ডেভেলপমেন্ট হৈছে কাৰ্বি আলঙত কাৰ্বি তিৱা বড়ো গাৰো আদিবাসী আৰু নেপালী গুৰখা অসমীয়া বেংগলী আদি সকলো মানুহ আজি শান্তিত বাস কৰি আছে কাৰণ কাৰ্বি আলঙত দিছপুৰত দিল্লীত বিজেপি চৰকাৰ আছে বিজেপি চৰকাৰ থকাৰ কাৰণে আজি আমাৰ কাৰ্বি আলঙত সম্পূৰ্ণ শান্তি হৈছে আৰু এইবাৰ আপোনালোকে জানি ভাল পাব যে কাৰ্বি আলং ওয়েষ্ট কাৰ্বি আলঙত মেট্ৰিকৰ ৰিজাল্টটো ধুনীয়া হৈছে এইবাৰ মেট্ৰিকৰ ৰিজাল্টটো আমাৰ ভাল হৈছে শ্ৰদ্ধাৰ ৰাইজ এতিয়া আমি আগত গৈ কি কৰিব লাগিব মোদীজীয়ে আমাক ৰাস্তা দিছে ৰেশন কাৰ্ড দিছে ৰেশন কাৰ্ডত মোদীজীয়ে আমাক চাউল দিছে তাৰ লগত মোদীজীয়ে আমাক আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছে যি কাৰ্ডত আমি 5 লাখ টকালৈকে বিনামূলীয়াকৈ চিকিৎসা লব পাৰো দিছপুৰৰ পৰা আমি আপোনালোকৰ কাৰণে কি কৰিছো আজি অসমত আমি এটা নতুন আঁচনি আৰম্ভ কৰিছো আঁচনিটোৰ নাম হল অৰুণোদয় মানে কি যে মহিলাসকলক বেংকৰ একাউণ্টত আমি 1250 টকা আমি মাহৰ 10 তাৰিখে জমা দিও হয় নে নহয় এতিয়া কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকছে কোনে কোনে পোৱা নাই ইফালে আচ্ছা কোনে কোনে অৰুণোদয় পাইছে হাত দাঙক কোনে কোনে পাইছে তো অৰুণোদয় পোৱা মানুহ আছে পালে 1250 টকা মাহৰ 10 তাৰিখে বেংকৰ একাউণ্টত জমা হয় কিন্তু নোপোৱা মানুহবিলাকৰ মনটো অলপ দুখ লাগে যে ই পালে মই পোৱা নাই লাগে না নাই আচ্ছা কাৰ কাৰ ঘৰত ৰেশন কাৰ্ড আছে হাত দাঙক আছে সবৰ ঘৰত ৰেশন কাৰ্ড আছে এতিয়া এইবাৰ মই কি সিদ্ধান্ত লৈছো যে আমাৰ বৈঠালাংছু আৰু আমৰি সমষ্টিত
যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাকে আমি এটা এটা অৰুণোদয় আঁচনি দি দিম। তাৰ মানে ৰেচন কাৰ্ড থাকিলে আপোনালোকে আৰু অৰুণোদয়ৰ কাৰণে এপ্লিকেশ্যন কৰিব নালাগে। যাৰ যাৰ ৰেচন কাৰ্ড আছে তাৰ নাম, তাৰ নম্বৰ চৰকাৰৰ লগত আছে, আৰু যাৰ যাৰ ৰেচন কাৰ্ড আছে তাকে আমি এটা এটা অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। হ'ব? আমাৰ বৈঠালাংছু, আমৰি, আপোনালোকে লাখপতি বাইদেউৰ কথা শুনিছে নে নাই? কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে? আপোনালোকে কৰিছে। আৰু এইফালে কৰিছে নে নাই লাখপতি বাইদেউৰ ফৰ্ম? যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোক, আৰু যিসকলে কৰা নাই তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকে মহিলাৰ আত্মসহায়ক গোট বনাব। তেতিয়া এই লাখপতি বাইদেউৰ আপোনালোকে ফৰ্ম পাব। যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকক খুব কম দিনৰ ভিতৰতে তেওঁলোকৰ বেংক একাউণ্টত মই 10,000 টকা পঠাই দিম। যোনে যোনে ফৰ্ম ফিল আপ কৰিলে। যোনে যোনে ফৰ্ম ফিল আপ কৰা নাই কাউন্সিলক কৈ মই তেওঁলোকৰ আৰু এবাৰ ফৰ্মটো ফিল আপ কৰাই লৈ ল'ম। এইটো মহিলাৰ কাৰণে আমি এইটো আঁচনি দিছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ল'ৰা ছোৱালী আছে, ঘৰত চাকৰি নাই। এতিয়া আমাৰ চাকৰি এটা আমাক লাগে। যোৱাবাৰ যেতিয়া আমাৰ বিজেপিৰ চৰকাৰ হ'ল তেতিয়া মই ৰাইজক কৈছিলোঁ যে যদি বিজেপিৰ গভৰ্ণমেণ্ট হয় মই 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। আজি আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিলোঁ। কোনেও টকা পইচা ঘোষ দিব নালাগে। বিনা পইচাত আজিকালি চৰকাৰী চাকৰি হয়। আৰু কাৰ্বি আলঙৰ ল'ৰা ছোৱালী এইবাৰ আনকি মেজিষ্ট্ৰেটো হৈছেগৈ। অকল 3rd গ্ৰেড 4th গ্ৰেড নহয়, তেওঁলোকে এইবাৰ মেজিষ্ট্ৰেটৰো চাকৰি পাইছে। আজি মই আপোনালোকক ক'ব খুজিছোঁ যে মই অসমত আকৌ এই বছৰৰ ভিতৰতে নতুনকৈ 50,000 চৰকাৰী চাকৰি দিম। 50,000 আমাৰ ল'ৰা ছোৱালীসকলে জুলাই মাহত পুলিচৰ দৌৰা আৰম্ভ হ'ব। ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 মেজিষ্ট্ৰেট। আমাৰ যাতে ৱেষ্ট কাৰ্বি আলঙৰ ল'ৰা ছোৱালীসকলে এই পৰীক্ষাবিলাকত এপিয়াৰ কৰে। হিল ৰিজাৰ্ভেশ্যন আছে। যাৰ হিলছ ট্ৰাইবৰ ৰিজাৰ্ভেশ্যন নাই তেওঁলোকেও মেৰিটত গভৰ্ণমেণ্ট চাকৰি পাব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, কাৰ্বি আলঙত এইবাৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হৈছে। ৱেষ্ট কাৰ্বি আলঙত আমি গভৰ্ণমেণ্ট কলেজ আৰু বিভিন্ন শিক্ষানুষ্ঠান আমি পতাৰ কাম হাতত লৈছোঁ। কিন্তু ল'ৰা ছোৱালী যদি কলেজত নাযায় তেতিয়াহ'লে চাকৰি বাকৰিবোৰ ৱেষ্ট কাৰ্বি আলঙৰ ল'ৰা ছোৱালীয়ে নাপাব। সেইকাৰণে মই গাৰ্জেনসকলক ৰিকুৱেষ্ট কৰিম আপোনালোকে যেন ল'ৰা ছোৱালীক কলেজলৈকে পঠাব। কলেজলৈকে কেনেকৈ পঠাম? বোলে CMAটো কৈছে কলেজত পঠাব লাগে, কিন্তু এডমিশ্যন ল'লেইতো 15,000 টকা লাগে। টকাটো ক'ত পাম? আহা যোৱা কৰিবৰ কাৰণে আমাক টকা লাগে। ল'ৰা ছোৱালীক টকা ক'ৰ পৰা দিম? কিতাপ কিনিবৰ কাৰণে টকা লাগে। ল'ৰা ছোৱালীক আমি টকা ক'ৰ পৰা দিম?
হয় সমস্যা আছে দুখীয়া মানুহ টকা কৰ পৰা পাব সেই কাৰণে ছোৱালীক বিয়া দি দিয়ে লৰাবিলাকে ইটো সিটো কাম কৰি পৰিয়ালটো চলায় এইবাৰ মই আপোনালোকক ক'ব খুজিছো যে মেট্ৰিকত যিমান লৰা ছোৱালী এইবাৰ পাছ কৰিলে কলেজত এডমিশন মই এইবাৰ বিনামূলীয়াকৈ কৰি দিম কোনেও 1 টকাও দিব নালাগে যিমানে মেট্ৰিক পাছ কৰিলে তেওঁলোকৰ লৰা ছোৱালী কলেজত এডমিশন লব 1 টকাও এডমিশন ফিজ দিব নালাগে তাৰ উপৰিও যিবিলাক ছোৱালী লৰাবিলাকটো কলেজত যায় ছোৱালীবিলাক কলেজত কম যায় যিবিলাক ছোৱালীয়ে কলেজত এইবাৰ এডমিশন লব তেওঁলোকৰ বেংক একাউণ্টত বিনামূলীয়া এডমিশনৰ উপৰিও মই আৰু 10,000 টকা তেওঁলোকক মই সোমাই দিম আৰু 1 বছৰ নহয় হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত পাব 10,000 ডিগ্ৰী ফাৰ্স্ট ইয়াৰত পাব 10,000 হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত পাব 10,000 ডিগ্ৰী ফাৰ্স্ট ইয়াৰত পাব 12,500 সেকেন্ড ইয়াৰত পাব 12,500 থাৰ্ড ইয়াৰত পাব 12,500 ফোৰ্থ ইয়াৰত পাব 12,500 আৰু ভগৱানে কৰক ছোৱালীজনী যদি ইউনিভাৰ্চিটিত যায় তাইক মই 25,000 টকা তাই বেংকৰ একাউণ্টত দিম শ্ৰদ্ধা ৰাইজ কাৰ্বি আলঙত বহুত ডেভেলপমেন্ট হল ইমান ধুনীয়া ষ্টেডিয়াম ৰাস্তা ঘাট হল মানুহৰ মাজত সুন্দৰ সম্পৰ্ক হল বিজেপি চৰকাৰে কাৰ্বি আলঙলৈ স্থায়ী শান্তি লৈ আহিলে এইবাৰ এই স্থায়ী শান্তিৰ লগত কাৰ্বি আলঙত আমি শিক্ষাৰ পৰিবেশ আমি ভাল কৰিব লাগিব আৰু সেই কাৰণে এইবাৰ মই কাৰ্বি আলঙত এখন নতুন ইউনিভাৰ্চিটি স্থাপন কৰাৰ বাবে সিদ্ধান্ত লৈছো যাতে কাৰ্বি আলঙৰ লৰা ছোৱালী গুৱাহাটীত যাব নালাগে শিলচৰত যাব নালাগে কাৰ্বি আলঙতে আমি MA পঢ়াৰ ব্যৱস্থা MSc পঢ়াৰ ব্যৱস্থা আমি কৰিব পাৰো শ্ৰদ্ধা ৰাইজ কাৰ্বি আলঙত ভেটেনাৰী কলেজ হ'ব এগ্ৰিকালচাৰ কলেজ হ'ব মেডিকেল কলেজ হৈ গল ল কলেজ আৰু মডেল কলেজৰ কাম আজি আৰম্ভ হৈ গল ইয়াৰ লগত যদি এখন নতুন বিশ্ববিদ্যালয় হয় কাৰ্বি আলঙত এটা সুন্দৰ শিক্ষাৰ পৰিবেশ এটা চলি থাকিব শ্ৰদ্ধা ৰাইজ ডিস্ট্ৰিক্ট কাউন্সিলৰ ইলেকশ্যনত আহোতে মই যি কেইটা ৰাস্তাৰ কথা কৈছিলো তাৰ মোটামুটি গোটেই কেইটা মই স্যাংচন কৰি দিলো তথাপিতো আমাৰ কাৰ্বি আলঙত বিশেষকৈ ওয়েষ্ট কাৰ্বি আলঙত ৰাস্তা ঘাটৰ সমস্যা বহুতখিনি আছে গতিকে তুলিৰাম ৰংহাঙৰ পৰা লিষ্ট লৈ আপোনালোকক দৰকাৰী ৰাস্তাখিনি বনাই দিবৰ কাৰণে আমি কাৰ্বি আলঙত স্পেচিয়েল কৰি আপোনালোকক সহায় কৰিম যাতে আমাৰ কাৰ্বি আলঙত যোগাযোগ ব্যৱস্থা সুন্দৰ হ'ব পাৰে শ্ৰদ্ধা ৰাইজ ৰেশন কাৰ্ডত চাউল পালো উজ্জ্বলা গেছ পালো আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো ধুনীয়া ধুনীয়া অসম মালাৰ ৰাস্তা হল ইউনিভাৰ্চিটিও হ'ব এতিয়া মোক বহুত মানুহে কৈ আছে যে আমি প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা নাই হয় নেকি কথাটো ঘৰ কিমানে পোৱা নাই হাত ডাঙকচোন আমাৰ কাৰ্বি আলঙত বহুত মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই কিয় পোৱা নাই ঘৰ পাবৰ কাৰণে পঞ্চায়তৰ মানুহবিলাকে গৈ
বা আমাৰ ব্লকৰ মানুহবিলাকে গৈ জিঅ' টেগিং কৰিব লাগে অফিচাৰবিলাক ভালে আছে কিন্তু দুই এজনে টকাটো নিদিলে জিঅ' টেগিং কৰি নিদিয়ে হয় না নহয় 20,000 টকা লাগে 25,000 টকা লাগে এইবাৰ আমি কি কৰিছো আমি আপোনালোকক ট্ৰেইনিং দিম নিজৰ ঘৰৰ জিঅ' টেগিং আপোনালোকে নিজে কৰি দিব আমাৰ ডেকা লৰা সবে কম্পিউটাৰ জানেই খালি ফটো জানা না নাই বাবা জানো হ্যাঁ সবে কম্পিউটাৰ জানে ফটো তুলিব লাগে লেটিটিউড লংগিটিউড দিব লাগে আৰু কম্পিউটাৰত উঠাই দিব অফিচাৰ না যায় নিজৰ ঘৰৰ জিঅ' টেগিং আপোনালোকে নিজে কৰি এইবাৰ চৰকাৰক দি দিব শ্ৰদ্ধা ৰাইজ থাকা ঘৰ খোৱা পানী ৰাস্তা হস্পিটালৰ খৰচ বিনামূলীয়া চাউল বেমাৰ হলে কাৰ্ড ঘৰে ঘৰে অৰুণোদয় ছোৱালীৰ পঢ়াৰ খৰচ আৰু লাখপতি বাইদেউ আমি যিমানখিনি কাম আপোনালোকৰ কাৰণে কৰিব পাৰো আমি সকলো কাম হাতত লৈছো আপোনালোকে মাত্ৰ আমাক সহায় কৰক আপোনালোকে আমাক আশীৰ্বাদ কৰক কেনেকৈ আশীৰ্বাদ কৰিব ইলেকশ্যনৰ দিনা আপোনালোকে ভোটিং মেচিনত পদুম ফুলৰ ছবিত ধুনীয়া কৰি টিপি দিব হ'ব হ'ব আৰু পদুম ফুল কেই নম্বৰত আছে 1 নম্বৰত আছে কেই নম্বৰত আছে পদুম ফুলটোত আপোনালোকে টাপাস কৰি মাৰি নিদিব একদম মৰমত হ'ব শব্দটো কুটুক কৰি উঠিব ভোট হৈ গল পদুম ফুলটো কলা হৈ যাব লাগিব মানুহে গম পাব যে ইয়াত বিজেপি বেলেগ চিনৰ কাম নাই ইয়াত হয় না নহয় মই ঠিক কৈছো নে সকলোৱে 1 নম্বৰ মেচিনত 1 নম্বৰত আছে অমৰ সিং টিছুক আমি ভোট দিম নৰেন্দ্ৰ মোদীক আমি প্ৰধানমন্ত্ৰী পাতিম হ'ব সকলো ৰেডি বহুত গৰম হৈ আছে মই বহুত দেৰি আপোনালোকক আমনি নকৰো আজি ইমান গৰম দিনৰ 2টা বাজিছে আপোনালোকটো 11টাতে আহিছে কি জানি হয় নে নহয় না 10টাতে আহিছে ইমান কষ্ট কৰি আপোনালোক আহিছে মই সঁচাকৈ মোৰ মনটো বহুত ভাল লাগিছে আপোনালোকক দেখি মই আপোনালোকক আকৌ এবাৰ মোৰ নমস্কাৰ জনাইছো সকলোকে ঠিক আছে আপোনালোকে আমাক ভাল পায় বিজেপিক ভাল পায় বৈঠালাংচুতো ৰ'দতো মানুহ থাকে বৰষুণতো মানুহ থাকে যেতিয়াই মই আহো আপোনালোকৰ কাৰণে সদায় মই লগত আছো মোদীজি আছে আৰু তুলিৰাম ৰংহাঙো আছে আগতে তুলিৰাম ৰংহাঙে